Welcome to my YouTube channel Rock Shrihant. নমস্কাৰ শুভ সন্ধিয়া আজি এটি টপিক লৈ আহিছো টপিকটো হৈছে প্ৰেছ বায়োপিয়া কি হয় প্ৰেছ বায়োপিয়া সাধাৰণতে কোন সকল মানুহক লগ দিয়ে বা কোন সকল মানুহৰ দেখা যায় বা প্ৰেছ বায়োপিয়াৰ সিম্পটমছ কি হয় তাক কেনেকৈ ঠিক কৰিব যায় এই বিষয়ত আলোচনা কৰিব গৈ আছো বিষয়টোলৈ আগবঢ়াৰ আগতে মই অনুৰোধ কৰিছো আপোনালোকে যদিও এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই বা ফাৰ্স্ট টাইম যদি আপুনি মোৰ এই ভিডিওটো চাই আছে অনুগ্ৰহ কৰি মোৰ চেনেলটো এবাৰ সাবস্ক্ৰাইব কৰক লগতে নটিফিকেশন বেলটো এবাৰ দবাই দিয়ক যাতে মই যিমানবিলাক নতুন ভিডিও আপলোড কৰোঁ ফিউচাৰলৈকে আপোনালোকে গোটেইখিনি ভিডিও এটাও মিছ নোহোৱাকৈ চাব পাৰে যদি ইনফৰমেশ্যনখিনি ভাল হয় বুলি ভাবে আপুনি অনুগ্ৰহ কৰি এবাৰ আপোনাৰ নন সাৰ্কেলৰ মাজত শ্বেয়াৰ কৰক আৰু মই আপোনালোকক ইয়াৰ আগত যেনেকৈ ভিডিঅ'বিলাকত মই একদম সিম্পল সহজ ভাষাত বুজাই দিছিলোঁ আজিও মই একদম সিম্পল সহজ ভাষাত বুজাই দিম কাৰণ মোৰ উদ্দেশ্য হৈছে মানুহে এই বিষয়ত জানাটো কোনো ধৰণৰ মেডিকেল টাৰ্মছ মই ইউজ কৰিব নাযাওঁ প্ৰেছ বায়োপিয়া হৈছে এটা আই ৰিলেটেড কণ্ডিশ্যন যিসকল মানুহৰ 35 ইয়াৰ্ছ বা তাতকৈ অকণমান বেছি হয় তেওঁলোকৰ এই প্ৰব্লেমটো হোৱা দেখা যায় প্ৰেছ বায়োপিয়া হ'লে আচলতে আমি ওচৰৰ বস্তু ভালকৈ দেখা নাপাওঁ ওচৰৰ বস্তু আমি ফ'কাছ কৰিব নোৱাৰোঁ আমি আৰ্ম লেংথত কোনো ধৰণৰ সঠিকভাৱে পঢ়িব নোৱাৰোঁ আমি ইমানটো ডিষ্টেঞ্চত আৰ্ম লেংথতকৈ অকণমান দূৰত গ'লেহে ধৰক আৰ্ম লেংথতকৈ অকণমান দূৰত গ'লেহে আমি এনেকৈ দেখা পাওঁ এইখন মই পঢ়ি আছোঁ মই যদি প্ৰেছ বায়োপিক পেচেণ্ট হওক মই এনেকৈ দেখা নাপাওঁ মই আৰ্ম লেংথতকৈ অকণমান দূৰত নিলেহে মই এনেকৈ দেখা পাম চ' কথাটো হৈছে এতিয়া যিসকল একচুৱেলি কি হয় যিখিনি প্ৰেছ বায়োপিক পেচেণ্ট আছে তেওঁলোকৰ ৰেটিনা বা যিখন লেন্স আছে সেইখন হাৰ্ড হৈ যায় আমি যেতিয়া ডেকা বয়সত থাকোঁ বা যিসকল ডেকা লোক হয় তেওঁলোকৰ আমাৰ যিখন লেন্স আছে সেইখন ছফ্ট আৰু ফ্লেক্সিবল হয় চ' যেতিয়া আমাৰ এজ হয় মই অলৰেডি কৈছোঁ 35তকৈ ওপৰ হয় বা 39 40 তেনেকুৱা হয় বা তাতকৈ বেছি হয় তেতিয়া আমাৰ লেন্সখন হাৰ্ড হৈ যায় আৰু ই ফ্লেক্সিবিলিটিটো হেৰাই পেলায় চ' তাৰ কাৰণে ৰেটিনাখনত যিখিনি লাইট ৰেজ পৰে যিটো ফ'কাছ বা ইমেজ হ'ব লাগিছিলে সেইটো নহয় ৰেটিনাৰ নোহোৱাৰ কাৰণে আৰু ৰেটিনাখনৰ পিছফালে নৰ্মেলি আমাৰ লাইটখিনি ইমেজটো ফৰ্ম হয় ত' তাৰ কাৰণে আমি ওচৰৰ বস্তু দেখাত দিগদাৰ পাওঁ এতিয়া ইয়াৰ চিম্পটমছ কি আপোনালোকে গম পালে প্ৰেছ বায়োপিক কণ্ডিশ্যনটো কি হয় বা কোনসকলৰ মানুহৰ হ'ব পাৰে এতিয়া ইয়াৰ লক্ষণ কি লক্ষণ হৈছে আপোনাৰ ওচৰৰ বস্তু পঢ়াত আপুনি দিগদাৰ পাব অলপ দূৰত চাবগৈ লাগিব এনেকৈ দূৰত পঢ়িব লাগিব আমাৰ সকলোৱে আৰ্ম লেংথত আপুনি বস্তুবিলাক ভালকৈ পঢ়িব নোৱাৰে বা আৰ্ম লেংথতকৈ অকণমান দূৰৰ বস্তুবিলাক আপুনি ক্লিয়াৰ দেখা পায় এইটো আপোনাৰ প্ৰথম চিম্পটমছ আপোনাৰ ওচৰৰ বস্তুত যেনেকৈ দেখা নাপায় তেনেকৈ আপোনাৰ মূৰৰ বিষ থাকিব আপুনি গম নোপোৱাকৈ আপোনাৰ আই ষ্ট্ৰেইন আহিব ফেটিক আহিব এইবিলাক একতা লক্ষণ হয় এইবিলাক লক্ষণ যদি আপোনাক দেখা দিয়ে বা আপোনাৰ এজ যদি 35তকৈ বেছি হয় তেনেহ'লে আপুনি গম পাব যে হয়তো আপুনি প্ৰেছ বায়োপিক পেচেণ্ট বা প্ৰেছ বায়োপিয়াৰ আপুনি চিকাৰ হ'ব গৈ আছে এতিয়া আপোনালোকে গম পালে প্ৰেছ বায়োপিয়া কি হয় প্ৰেছ বায়োপিয়া কোনসকল মানুহৰ হ'ব পাৰে বা প্ৰেছ বায়োপিয়াৰ চিম্পটমছ কি ইয়াৰ আপুনি ইয়াক ট্ৰিটমেণ্ট কেনেকৈ কৰিব ট্ৰিটমেণ্ট হৈছে আপুনি ডক্টৰৰ ওচৰত যাব লাগিব তেওঁলোকে হয়তো আপোনাক কণ্টেক্ট লেন্স দিব বা চশমা দিব নাইবা আপোনাৰ চাৰ্জাৰী কৰিব কিন্তু সকলোতকৈ আপোনাৰ ছেফ ৱে হৈছে আপোনাৰ চশমা চ' তাৰ কাৰণে আপোনাক মোৰ আগৰ ভিডিঅ'বিলাকত মই যেনেকৈ ডেছক্ৰাইব কৰিছোঁ প্ৰগ্ৰেছিভ লেন্স বাইফোকেল লেন্স কোনসকল পেচেণ্টক দিয়া হয় সেই একেটা কথা আপুনি আগৰ ভিডিঅ'বিলাক মোক চাব পাৰে তাত ডিটেইল মই ডেছক্ৰাইব কৰিছিলোঁ আপোনাৰ প্ৰেছ বায়োপিক পেচেণ্টক কোনবিলাক চশমা দিয়া হয় আপোনাক প্ৰগ্ৰেছিভ গ্লাছ নহ'লে বাইফোকেল গ্লাছ দিয়া হয় আপোনাৰ প্ৰেছ বায়োপিক যিখিনি পেচেণ্ট আছে তেওঁলোকৰ ট্ৰিটমেণ্টৰ কাৰণে চ' আপুনি যদি তেনেকুৱা কিবা অসুবিধা পাইছে তেনেহ'লে আপুনি অনুগ্ৰহ কৰি আপোনাৰ ওচৰৰ ডক্টৰ যিখিনি আই কেয়াৰ কনচালটেণ্ট আছে বা অপট'মেট্ৰিষ্ট আছে তেওঁলোকৰ লগত যোগাযোগ কৰক তেওঁলোকে আপোনাৰ কণ্ডিশ্যনটো বুজি চাব বুজি উঠি আপোনাৰ দৰকাৰ অনুযায়ী এখন চশমা পাৱাৰ চশমা প্ৰেছক্ৰাইব কৰিব একো ভয় খাব লগা কোনো ডাঙৰ প্ৰব্লেম নহয় এটা এজ ৰিলেটেড ইছ্যু হয় যেনেকৈ আমি বুঢ়া হ'লে আমাৰ চুলি পকিব ছালবিলাক খুচৰি পৰিব তেনেকৈ আমাৰ চকুটো আমাৰ প্লাছ পাৱাৰৰ দৰকাৰ হয় চ' ভয় খাব লগা কোনো কথা নাই এইটো এটা সাধাৰণ কণ্ডিশ্যন হয় এজ ৰিলেটেড কণ্ডিশ্যন চ' আপুনি প্লাছ পাৱাৰ বা যিটো বাইফোকেল প্ৰগ্ৰেছিভ যিটো চশমা আপুনি প্ৰিফাৰ কৰে যিটো আপোনাক প্ৰেছক্ৰাইব কৰে সেইমতে পিন্ধক ইয়াৰ পৰা আপুনি নিশ্চয় ৰেহাই পাব ধন্যবাদ জ্ঞাপন কৰিলোঁ গোটেই ভিডিঅ'টো চোৱাৰ কাৰণে আকৌ এবাৰ অনুৰোধ কৰোঁ যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰে অনুগ্ৰহ কৰি এবাৰ ছাবস্ক্ৰাইব কৰক ভিডিঅ'টো লাইক কৰক আৰু শ্বেয়াৰ কৰক শুভৰাত্ৰি